নমস্কাৰ বন্ধু বান্ধৱীসকল। মই আজি আহাহাতৰ চোৱা ভাঙিবলৈ গাঁৱৰ ঘৰলৈ আহিলোঁ। গাঁৱৰ ঘৰত আৰু তামোল ফেমাছ তামোল এখন চুবাই আছোঁ। বিশেষকৈ আজি মই গাঁৱলৈ আহি কথা কেইটামান মন কৰিলোঁ। সেই কথাকেইটাকে আপোনালোকক জনাওঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কথাটো মানে আজি গাঁও ঘৰত ঘূৰি পেলাই প্ৰত্যেকৰ ঘৰত মই কেঁচুৱা দেখি পালোঁ। কেঁচুৱাবিলাক মানে যিটো লক্ষ্য কৰিলোঁ, সকলোৱে মানে কেঁচুৱাবিলাকক কি হৈছে ভুলকৈ শব্দবিলাক মানে যেনেকৈ ধৰক আমি মাছটোক তিতি তেনেকৈ কৈছে, হাঁহটোক হাঁহ বুলি নকৈ বেলেগ ধৰণে তেনেকৈ কৈছে। তো মই কথাটো ভাবিলোঁ মানে সৰুৰ পৰাই যদি কেঁচুৱাবিলাকক ধৰক ভুলকৈ কোনো এটা বস্তু শিকোৱা হয়, তেওঁলোকে শুধৰাব কেতিয়া? সেইটো কাৰণে মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে কেঁচুৱাবিলাকক যিমান পাৰে প্ৰথমৰ পৰা শুদ্ধ শব্দ শিকাওক, ধৰক ভৱিষ্যতে তেওঁলোক কনফিউজত নপৰে। সেইটোকে জনাবলৈ আজি প্ৰথমটো ভিডিঅ'টো বনালোঁ। আগতে এবাৰ ক'লোঁ, আকৌ পুনৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।